নমস্কাৰ শিক্ষক বন্ধুসকল, আমাৰ চেনেল এছামিছ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কোৰ্ছ 507ৰ এছাইনমেণ্টৰ বিষয়ে আলোচনা কৰিম। এছাইনমেণ্ট এনচাৰ 1, কুৱেশ্যন নম্বৰ 1, এক্সপ্লেইন হাউ এডুকেশ্যন এণ্ড ছ'চিয়েলাইজেশ্যন আৰ ইণ্টাৰ ৰিলেটেড, হোৱাট ইজ দ্য ইনফ্লুৱেঞ্চ অফ কমিউনিটি ইন দ্য লাইফ স্কিল ডেভেলপমেণ্ট অফ দ্য লাৰ্ণাৰ্ছ, ডিছকাছ। অৰ্থাৎ সামাজিকীকৰণ আৰু শিক্ষাৰ মাজত সম্পৰ্ক কেনেকুৱা এইটো লিখিব দিছে। লগতে কমিউনিটিয়ে শিক্ষাৰ্থীক কেনেকৈ বিকাশ কৰে বা উন্নয়ন কৰে এইটো লিখিব দিছে। প্ৰথমতে সামাজিকীকৰণ মানে কি এইটো লিখিব লাগিব। সামাজিকীকৰণ এটা প্ৰক্ৰিয়া যাৰ সহায়ত ব্যক্তিয়ে সামাজিক পৰম্পৰা নীতি নিয়মৰ লগত সংপৃক্ত হৈ আচৰণ প্ৰদৰ্শন কৰে। সামাজিকীকৰণৰ দ্বাৰা এজন ব্যক্তিক সমাজৰ লগত খাপ খুৱাই লোৱা হয়, মানসিকভাৱে অনুকৰণৰ প্ৰৱণতা আহৰণ কৰে আৰু সিহঁতৰ বিকাশ হয় তেওঁলোকে বাস কৰা ঠাইৰ মাধ্যমতহে। সেই প্ৰৱণতাৰ মাধ্যমতে শিশুৱে সমাজত চলিবলৈ যি ৰীতি নীতিৰ আৱশ্যক সেয়ে চাল চলনৰ মাধ্যমেৰে অনুকৰণ কৰি লয়। পিছত এটা সংজ্ঞা দিছে। H.M. জনছনৰ মতে সামাজিকীকৰণ এনে এক শিক্ষণ যিটোৰ যোগেদি শিক্ষাৰ্থীয়ে বিভিন্ন সামাজিক পালন কৰিবলৈ সমৰ্থ হয়। তাৰপিছত লিখিব লাগিব সামাজিকীকৰণ আৰু শিক্ষাৰ মাজত সম্পৰ্ক কেনেকুৱা। সামাজিকীকৰণ আৰু শিক্ষাৰ মাজত সম্পৰ্ক অতি মধুৰ, সিহঁতক একেটা মুদ্ৰাৰ দুপিঠি বুলিও কোৱা হয়। সামাজিকীকৰণ নোহোৱাকৈ কোনো উপযুক্ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰথমে সমাজত খাপ খাব লাগিব। প্ৰতিখন সমাজে যৌগিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে শিশুসকলক লাহে লাহে সামাজিক কৰি তোলে। এনেকৈ সম্পৰ্ক লিখিব, সামাজিকীকৰণ আৰু শিক্ষাৰ মাজত যিটো সম্পৰ্ক আছে লিখিব। সম্পৰ্কটো চমুকৈ লিখি তাৰ পিছত লিখিব সম্প্ৰদায়ৰ কেনেকৈ শিক্ষাৰ্থীক বিকাশ কৰে বা উন্নয়ন কৰে। সম্প্ৰদায়ৰ বিষয়ে লিখিব। আগতে সম্প্ৰদায় হ'ল ক্ষুদ্ৰ বা বৃহৎ জনগোষ্ঠী যাৰ মাজত কিছু বিষয় যেনে সামাজিক প্ৰথা, ধৰ্ম, মূল্যবোধ আদিৰ মিল থাকে। শিক্ষাৰ্থীৰ জীৱন দক্ষতা উন্নয়নত সম্প্ৰদায়ো গুৰুত্বপূৰ্ণ ভূমিকা লয়। এনেকৈ লিখি তাৰপিছত কেইটামান পইণ্ট লিখিব। শিক্ষাৰ্থীসকলৰ জীৱন দক্ষতা উন্নয়নত সম্প্ৰদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবোৰ হ'ল ইয়াত 6টামান পইণ্ট দিয়া আছে, এই পইণ্টকেইটা লিখি ল'ব পাৰিব। সম্প্ৰদায়ে শিক্ষাৰ্থী বা মানুহৰ সামাজিক গুণসমূহ প্ৰকাশ কৰাত সহায় কৰে। সম্প্ৰদায়ে নিজৰ নিজৰ সংস্কৃতি ধৰি ৰখাত সহায় কৰে। উদাহৰণস্বৰূপে অসমীয়াৰ সম্প্ৰদায়ৰ বিহু। তাৰপিছত সম্প্ৰদায়ৰ ল'ৰা ছোৱালীক সামাজিকীকৰণ কৰাত সহায় কৰে। সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত একতা মিলাপ্ৰীতি থকাৰ কাৰণে শিক্ষাৰ্থীসকলৰ সামাজিকীকৰণ বৃদ্ধি পায়। সম্প্ৰদায়ে শিক্ষাৰ্থীসকলক প্ৰতিভা প্ৰকাশ কৰাত সহায় কৰে। সম্প্ৰদায়ে শিক্ষাৰ্থীৰ ব্যক্তিত্ব গঠন কৰাত সহায় কৰে। চমুকৈ সামাজিকীকৰণ আৰু সম্প্ৰদায়ৰ বিষয়ে লিখাৰ পিছত আপোনালোকে সামৰণি লিখিব। সামৰণিত অলপমান সম্প্ৰদায় আৰু সামাজিকীকৰণৰ বিষয়ে লিখিব। লিখাৰ পিছত এছাইনমেণ্টখন হৈ যাব। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম PDF ফাইলৰ, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।